অঁ জানো ভণ্টি এইটো ডিম হয়তো ডিমে হয় অঁ তুমি ৰুটি বনাই থোৱা মই ডিম লৈ গৈছোঁ তুমি কোৱা না মই প্লেটটোকে লৈ যাম ভণ্টি ডিমটো মুৰ্গীৰ হয়তো মুৰ্গী ডিমে হয় অঁ জানো এই দোকানীয়ে কৈছে ডিমটো মুৰ্গীৰে হয় অঁ হা কি জানো ৰ'বা মই সুধিছোঁ ৰ'বা মই কেনেকৈ বিশ্বাস কৰিম কোনজনী মুৰ্গীয়ে ডিম পাৰিছে মোক দেখাই দিয়ক আৰে দাদা এইটো কেনেকা দেখাম জানো মই সুধিছোঁ ৰ'বা তেতিয়াহ'লে ডিমটো লোকেল ন আৰে দাদা এইটো লোকেল নহয় ফাৰ্মৰে হয় আৰে জানো এই দোকানীয়ে কৈছে ডিমটো ফাৰ্মৰে হয় দাদা আপুনি এইফালে চব এই চব কি আৰু কাক ফোনত কৈ আছে আৰে মোৰ ৱাইফ হয় জানো মোৰ ৱাইফ কাৰ ডিম কোনে পাৰিলে কেনেকে পাৰিলে লোকেল ফাৰ্ম মানে কি এবাৰ ক'লে হয় মুৰ্গী ডিম বুলি কথা চেচ এনেকুৱা কোনখন সংবিধানত লিখা আছে আপোনাৰ ককা বা মোৰ ককাই ডিম দিয়ে বুলি মুৰ্গীয়েতো ডিম দিয়ে ন মই সুধিছোঁ ৰ'বা জানো এই ডিমটো মুৰ্গীয়ে পৰা বুলি কৈছে ঠিক আছে মই সুধিছোঁ ৰ'বা ভণ্টি এই যিজনী মুৰ্গীয়ে ডিম পাৰিলে তোমালোকৰ ঘৰৰ কাৰ লগত খেলি মেলি আছে মুৰ্গী ডিম মোৰ দাদা জানো এই দোকানী ককায়েকৰ লগত খেলি মেলি আছে ধেই ফোন কাট চব কথা ফোনত কৈ থাকিবি মুৰ্গীৰ লগত কাৰ খেলি মেলি থাকে হা জানো মই দোকানীজনীৰ পৰা ডিমটো লৈ লওঁ ভণ্টি ডিমটো কেইটকা 10 টকা ল'বলৈ মন আছে যদি ল নহ'লে যা জানো এই 10 টকা কৈছে আচ্ছা মই সুধিছোঁ ৰ'বা মই সুধিছোঁ এটা কথা ভণ্টি এই মুৰ্গীজনীয়ে ডিমটো তোমাক কিমানত দিলে দাদা এই চব কি মুৰ্গীয়ে কিমানত দিলে মই কিমানত ল'লো 10 টকা ডিমৰ দাম ল'লে ল নহ'লে যা চব কথা ফোনত কৈ থাকিব যিমান সুধিলেও 10 টকা বুলিয়ে কৈছে আচ্ছা জানো মই সুধিছোঁ ৰ'বা মই সুধিছোঁ এই ডিমটো মুৰ্গীয়ে পাৰোঁতে নৰ্মেলত পাৰিলে নে চিজাৰিং হৈ পাৰিলে মই তোৰ নিচিনা মানুহ ডিম নিবিকো হা কি জানো 1 মিনিট সুধিছোঁ ৰ'বা ভণ্টি ডিমটো মুৰ্গীৰ হয়তো